নতুন নতুন সব বস্তুৱে অকণ ভাল লাগে, পিছততো ভাল নালাগে বাৰু। গ'লো আকৌ গুচি আহিলোঁ। দামটো তাৰমানে বেছি কোৱাৰ কাৰণে এবাৰ গৈছোঁ এবাৰ আহিছোঁ, এবাৰ গৈছোঁ এবাৰ আহিছোঁ। দুবাৰ খং উঠিছে, দুবাৰ গুচি আহিলোঁ। তোৰ দেখোন দাঁতকেইটা ফুটাই খালে। বস্তু কিনিবি মনে মনে বহি আছ যে, হা? ফূৰ্তি নাই, হা? স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ JBR। আৰু এইফালে আমাৰ ডেকা ল'ৰা আছে, আৰু এইফালে মোৰ ৱাইফ বহি আছে মনে মনে, একদম পূৰা চাওক, পূৰা মনে মনে বহি আছে, নাহাঁহেও নেমেলেও একো নকৰে। আৰু আমি সকলো গৈ আছোঁ টাউনত। এইফালে গাড়ী আহি আছে। আমি গৈ আছোঁ টাউনত ঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু কিনিবলৈ। আজি আমাৰ মোৰ ৱাইফৰ পচন্দৰ বস্তু কিনিব, সেইবাবে মনে মনে বহি আছে। কি বস্তু কিনিম ভিডিঅ'টো শেষলৈকে চাওক, সকলো গম পাব। আৰু অলপ পিছত কৈ আছোঁ কি বস্তু কিনিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি বস্তু কিনিম? হা? সেইটো কি বস্তু? তই নাজানো? হ'ব দে, কিনিলে সকলোৱে গম পাবই কিনিলে কি বস্তু কিনিম। ঘৰৰ প্ৰয়োজনীয় বস্তুবিলাক কিনিম কিছুমান। আৰু এইফালে আমাৰ কাকা আছে, টমটম ড্ৰাইভাৰ। এয়া এতিয়া আমি ক'ত সস্তাকৈ বস্তু পাম তাতে আমি কিনিবলৈ যাম। এতিয়া চাওক ক'ত অলপ বস্তু কম দামত পোৱা যাব, তাতে বস্তুবিলাক কিনিব লাগিব। ক'ত পোৱা যাব? বজাৰপতি কিনাৰামৰ ঘৰ তিনিআলি। কিনাৰাম। আৰু এইফালে চাওক আজি বতৰটো বেয়া, বৰষুণ দি আছে। তাৰ মাজতে আজি ঘৰৰ কিছুমান লাগতিয়াল বস্তু কিনিব গৈ আছোঁ। কি হয় নাজানিছোঁ আৰু। আনোতো এই টমটমতে আনিম। এতিয়া বৰষুণে জানো কি কৰে, তাকেহে চিন্তা লাগিছে আৰু। এতিয়া গৈ থাকোঁচোন বাৰু কি হয়। বাহিৰতে চাওক বৰষুণ দি আছে এতিয়ালৈকে। আৰু মই যিদিনাখনে ভিডিঅ' বনাওঁ সেইদিনাখনে বতৰটো বেয়া থাকিবই, তাৰমানে এইটো 100% গেৰাণ্টি। সেইটো আৰু ক'বই নালাগে। মানে কি ক'ম আৰু, দিনে বেয়া নে মোৰে বেয়া ক'ব নোৱাৰোঁ আৰু। তাৰমানে কি হ'ল, বস্তু কিনিবি মনে মনে বহি আছ যে, হা? ফূৰ্তি নাই, হা? নাই, চাউণ্ড বক্সটো অলপ কমি গ'ল মানে। আৰু আহি পাই গ'লোঁ। আৰু এতিয়া চাওক গুদামৰ ভিতৰত আছোঁ। আৰু এতিয়া গুদামৰ ভিতৰৰ ফালে অলপ সোমাই যাওঁ, চাওঁ কোনটো বস্তু কি ভাল হয়। আৰু এইফালে চাওক আমি পূৰা ডাইৰেক্ট গুদামৰ ভিতৰত আহিলোঁ। অকল ইয়াত বিচনা এটা নিম। বিচনা চাই আছোঁ, ইয়াত ঢেৰ মডেলৰ বিচনা আছে। এতিয়া কোনটো পচন্দ হয় সেইটোকে ল'ম আৰু। এইখিনি হৈছে ষ্টিলৰ বিচনা, কিন্তু ল'বলৈ মন আছিলে, দামটো বহুত, কিন্তু আশাটো পূৰণ নহ'ব এইখিনি লোৱাত। আৰু এইখিনি হৈছে ধুনীয়া ধুনীয়া ছুপাৰ ছেট, কি ধুনীয়া ধুনীয়া চাওক। ল'বলৈ মন আছিলে, কিন্তু পইচা পাতি অলপ কমকৈ আনিলোঁ, সেইবুলি নহ'ব। আৰু এইফালে গডৰেজো আছে। বস্তু বাহানি যিমানকেইটা দৰকাৰ আছিলে সকলোবিলাক লোৱা হৈ গ'ল। অলপ লাহে লাহে যা, আৰু বস্তু বাহানি সকলোবিলাক লোৱা হৈ গ'ল। আৰু এতিয়া কি বস্তু ল'লোঁ এইফালে চাওক, টমটম পূৰা বুকিং হৈ আছে। টমটম লাহে লাহে যাবলগীয়া হৈ আছে। আৰু এতিয়া ঘৰত গৈ সকলো বস্তুবিলাক দেখুৱাম কি ল'লোঁ। আৰু বাকীখিনি কি ক'ব। হাই দোস্ত, আমি গৈছিলোঁ বিচনা আনিবলৈ। আৰু প্ৰথম গৈছিলোঁ একদম চিনাকি দোকান এখনত। তাৰপৰা গৈ পিনি পাইছোঁ চিনাকি মানুহটো নাই। তাৰপৰা বেলেগ এটা আছে, সেইটো একেবাৰে ইমান দাম বিচাৰিছে একেবাৰে ঘূৰি গুচি আহিব লাগিছিলোঁ। আকৌ মাতি আনিলে। আকৌ গ'লোঁ, আকৌ গুচি আহিলোঁ। দামটো তাৰমানে বেছি কোৱাৰ কাৰণে এবাৰ গৈছোঁ এবাৰ আহিছোঁ। দুবাৰ খং উঠিছে, দুবাৰ গুচি আহিলোঁ। তাৰপিছত আকৌ গ'লোঁ। এতিয়া 3 নম্বৰ বাৰতহে বস্তু বাহানিকেইটা আকৌ ল'লোঁ। লোৱাৰ পিছত তাৰমানে দামটো অলপ বেছি পোৱাৰ কাৰণে গুচি আহোঁ, আকৌ যাওঁ।
তেনেকুৱা যিটো মডেল বিচনা 4,000 টকা, সেইটো বিচনা সিহঁতে 8,500 টকাত বিচাৰিছে। সেইটো কিবা যুক্তি হৈছে নি আপোনালোকে কওক? সেইকাৰণে আপোনাক মোৰ খং উঠি গ'ল, মই গুচি আহিছোঁ। আকৌ মাতি নিলে। এতিয়া কি বস্তু ল'লোঁ সকলোবিলাক ঘৰত গৈ দেখুৱাই আছোঁ, আৰু বলক ঘৰত গৈ লগ পাম। বস্তু বাহানিবিলাক লৈ ঘৰ আহি পাই গ'লোঁ, আৰু টমটমৰ পৰা আনলোড কৰা হৈ গ'ল এতিয়া, আৰু দেখুৱাই আছোঁ আপোনালোকক কি বস্তু আনিলোঁ এতিয়া। এক নম্বৰতে বিচনাখন এবাৰ দেখুৱাইছিলোঁ, এইখন বিচনা, তাৰপৰা এইখন বিচনা, এইকেইটা চব বিচনাৰ বস্তু। এইফালে মোৰ চাইকেলখন নহয় আকৌ দেই, মোৰ চাইকেলখন এইটো পুৰণা। আৰু এইফালে হৈছে গেছ টেবুলৰ কাৰণে এইখন টেবুল অনা হ'ল, আৰু এইফালে চকী 4খন, ইয়াত 3খন আছে, আৰু এইফালে এখন, আৰু এইখন এখন, এইটো আমাৰ ডেকা ল'ৰাৰ কাৰণে। আৰু কি আনিছিলোঁ জানো পাহৰিয়ে থাকিলোঁ। এয়া হৈছে মোৰ মাৰ কাৰণে বিচনা আনিছোঁ। মনত ফূৰ্তি লাগিছেনে? ফূৰ্তি লাগিছে। এইখন বিচনা সিটো ৰুমত যাব, আৰু ইয়াত নতুন বিচনা আহিব। ঘৰৰ বস্তুৰ কাৰণে বিচনা, এইফালে বিচনা আছে এইফালে, আৰু এইফালে টেবুল, আৰু এইফালে চকী, এইকেইটা চকী। আৰু খোৱা বস্তুৰ কাৰণে আনিছোঁ এইফালে তৰমুজটো আকৌ চিলপেক আছিলে নি বাৰু? পলিথিনৰ পৰা ওলোৱা হ'ল নি? নহয়, এইখিনি বিচনাৰ হেৰি পাহৰি থাকিলোঁ। আকৌ এইফালে আছে খোৱা বস্তু কল, আৰু এইফালে কোলা পলিথিনটোত আছে আঙুৰ, আৰু এইটোত কি আছিলে জানো পাহৰি থাকিলোঁ। এইটোত চিংৰা আছে আৰু বুনিয়া ভুজিয়া। তাৰমানে এইখিনি বস্তু অনাৰ কাৰণে এইখিনি পাৰ্টিত দিয়া হৈছে। অকল খালি লাজ কৰে। আৰু এতিয়া বস্তুখিনি চিজিল কৰিম। এই বিচনাখন ভিতৰত ৰুমত পাৰ্চেল কৰিম, আৰু ইয়াত নতুন বিচনাটো লগাম, ইয়াত মায়ে শুব, আৰু পুৰণা বিচনাটোত মই শুম। মই ক'ত শোওঁ একবাৰ দেখুৱাই দিওঁ, ৰ'ব। এই চাওক, মই শোৱা বিচনাখন পকাত, এইফালে তলতে শোওঁ আমি। আৰু ইয়াত ঢেৰ খুচুৰা পইচা গালে ইয়াত খেলি আছে সিহঁতি আমাৰ ৰুমটোৰ ভিতৰত। আৰু এটা বস্তু আনিছিলোঁ, এইটো চাওক, এইটো আমাৰ ডেকা ল'ৰাৰ কাৰণে ডাম্পাৰ, এইটো 6 চকা। মই এইটো দেখুৱাবলৈ পাহৰি গৈছিলোঁ। এইটো 6 চকা ডাম্পাৰ, মোৰ ল'ৰাই খেলিব, ডেকা ল'ৰাই ন? তোৰ কাৰণে আনিছোঁ ন? তই খেলিবি ন? মাটি কঢ়িয়াবি নি? মাটি নকঢ়িয়াও? কঢ়িয়াবি। এইটো ভাঙিলে কিন্তু আৰু আনি নিদিওঁ আকৌ, সেইটো জানিবি। ভাঙি পেলাবি নি? নাভাঙ? ভালকে ৰাখিবি হা। চাওঁ একবাৰ চলাই। আৰু এইফালে টেবুলখন লৈছোঁ, গম পাইছেই, নতুন গেছ চিলিণ্ডাৰ লৈছোঁ, সেইবাবে এইটো টেবুলখন লৈ লৈছোঁ ইয়াত থ'বলৈ। মানে কি ক'ম আৰু, মাইকী মানুহ লগত গ'লে অকল পইচাই খৰচ, উপায় নাই। বস্তু চাবলৈ মানুহৰ ভিৰ দেখিছে, কিমান মানুহ, অকল কি ক'ম। এইটো কি চাই আছ? আৰু এতিয়া বস্তুখিনি চিজিল কৰি লওঁ, ক'ত কি বস্তু লগাব লাগে পিছত একবাৰ দেখুৱাই দিম। এইফালে আমাৰ আকৌ ড্ৰাইভাৰ আহি গ'ল, এইয়া। কি ফিটিং কৰ? বিচনাটো তই ফিটিং কৰি দিবি। মইতো ইমান নোৱাৰোঁ। হ'ব, মই খুৱাই দিম নহয়। হাজিৰা লাগিব নি আকৌ? এইফালে চাওক, আমাৰ নতুন বিচনা পূৰা ফিটিং কৰি একদম পূৰা ক্লিয়াৰ কৰি দিয়া হ'ল। আৰু এতিয়া বিচনাত অকণমান বাগৰ এটা মাৰি লওঁ। নতুন বিচনাত অলপমান শুই আৰাম কৰি লওঁ। নতুন বিচনাটো, নতুন চব বস্তুৱে অকণ ভাল লাগে, পিছততো ভাল নালাগে বাৰু। এতিয়া আহিলোঁ এইটো বিচনাত অলপমান আৰাম কৰি লওঁ।
তাৰমানে দেখিছে আমাৰ বিচনাৰ অৱস্থা, তাৰমানে জাষ্ট উল্টা পুল্টা কৰা হ'ল আৰু সিটো যিমান নতুন বিচনা অনা হ'ল সিটো ৰুমৰ বিচনাটো ইয়ালৈ অনা হ'ল। আৰু এতিয়া ইয়াতে অলপমান আৰাম কৰি লওঁ। তই কি কৰি আছ? তইও আৰাম কৰি আছ? তোৰ দেখোন দাঁতকেইটা ফুটাই খালে। বস্তু বাহনীবিলাক কিনাৰ পিছত আমাৰ পাৰ্টি খাওঁতে খাওঁতে মোৰ ভিডিঅ' কৰা আৰু নহ'লেই চাবনে। এতিয়া লাষ্টত অকল কাঁহী বাতিখিনিহে দেখুৱাব পাৰিম আৰু তাৰমানে বাকলি চাকলি যি আছে সেইবিলাক দেখুৱাব পাৰিম আৰু লাষ্টত একবাৰ চাই লওক। চাওক অকল বাকলি, কলৰ বাকলি, এইফালে ঢেৰ কিবা কিবি, তাৰমানে অকল বাকলিহে আছে এইফালে। কি ক'ম আৰু এই ভিডিঅ'টো ইমানেই আছিল। কেনে পালে ক'ব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।